हेलो फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल इनफोइट बंधुসকল আজিৰ ভিডিঅ'ত মই এটা ইম্পৰ্টেণ্ট টপিকৰ ওপৰত ডিসকাস কৰিব ওলাইছো টপিকটো হল আপুনি আপোনাৰ ভূমিৰ শ্ৰেণী পৰিৱৰ্তন কেনেকৈ কৰিব পাৰে যেনে আপোনাৰ কৃষি ভূমি অকৃষি ভূমিলৈকে মানে এগ্ৰিকালচাৰেল ল্যান্ড টু নন এগ্ৰিকালচাৰেল ল্যান্ডত কেনেকৈ কনভাৰ্ট কৰিব পাৰিব হয় বন্ধুসকল আপোনাৰ যদি 1 বিঘাতকৈ কম পৰিমাণৰ জমি আছে মাটি আছে তেতিয়া হলে হেই মাটি আপুনি নন এগ্ৰিকালচাৰেল ল্যান্ড লৈকে কনভাৰ্ট কৰিব পাৰিব যেনেকৈ আপোনাৰ ঘৰুৱা কামত বা বেপৰুৱা ঠাইৰ কাৰণে আপুনি ব্যৱহাৰ কৰিব পাৰিব আৰু এই সম্পূৰ্ণ প্ৰচেছটো আপুনি মিছন বসুন্ধৰাৰ অধীনত কৰিব পাৰিব মিছন বসুন্ধৰাৰ অধীনত এই কামখিনি কৰিবৰ কাৰণে আপুনি আপোনাৰ ঘৰৰ পৰাই মোবাইল বা ল্যাপটপত কৰিব পাৰিব বন্ধুসকল আহক চাও কেনেকৈ বসুন্ধৰাৰ অধীনত পুনৰ শ্ৰেণী বিভাজন কৰিব পাৰিব মানে ৰিক্লাসিফিকেশন অফ ল্যান্ড ফ্ৰম সাপোজ এগ্ৰিকালচাৰেল ল্যান্ড টু আদাৰ ল্যান্ডস হয় বন্ধুসকল তাৰ বাবে আপুনি আপোনাৰ মোবাইল বা ল্যাপটপৰ যিকোনো ব্ৰাউজাৰত ব্ৰাউজাৰ খুলি টাইপ কৰিব লাগিব বসুন্ধৰা হয় বসুন্ধৰা টাইপ কৰাৰ লগালগ আপুনি চাব পাৰিছে আপুনি এটা লিংক আহিছে মিছন বসুন্ধৰা গভৰ্নমেণ্ট অফ আসাম ইয়াতে আপুনি ক্লিক কৰিব লাগিব ক্লিক কৰি আপুনি যাব লাগিব সাৰ্ভিসেছত চাব পাৰিছে সাৰ্ভিসেছত ক্লিক কৰাৰ লগালগ সাৰ্ভিসখিনি আহিছে ইয়াতে আপুনি ক্লিক কৰিব লাগিব ৰিক্লাসিফিকেশন অফ এগ্ৰিকালচাৰেল ল্যান্ড টু নন এগ্ৰিকালচাৰেল ল্যান্ড চাওক ক্লিক কৰাৰ লগালগ এটা অপচন আহিছে মোবাইল নাম্বাৰ দিবৰ কাৰণে মোবাইল নাম্বাৰ দিয়া গল এতিয়া চাব পাৰিছে এটা ওটিপি আহিছে যেটো মোবাইল নাম্বাৰ আমি দিলো মোবাইল নাম্বাৰ দিয়াৰ পিছত হেতু মোবাইল নাম্বাৰত এটা ওটিপি আহিছে আৰু ইয়াতে আমি ওটিপিটো দিব লাগিব এই ওটিপিটো হল আপোনাৰ 6 ডিজিটৰ আপুনি যেটো মোবাইল নাম্বাৰ এতিয়া দিলে হেতু মোবাইল নাম্বাৰত ওটিপিটো আহিছে চাওক বন্ধুসকল মই ওটিপিটো দিব চেষ্টা কৰি আছো মোবাইল নাম্বাৰত ওটিপিটো দিয়াৰ পিছত আপুনি ভেৰিফাইড ক্লিক কৰিব লাগিব ভেৰিফাইড ক্লিক কৰাৰ পিছত চাব পাৰিছে এটা নতুন পেজ খুল খাইছে ইয়াতে আপোনাৰ কি আছে ডিস্ট্ৰিক্ট চুজ সাৰ্কেল ৰুৰেল নে আৰবান এই গোটেইখিনি তথ্য আপুনি দিব লাগিব মানে ল্যান্ড ডিটেইলছ আপুনি দিব লাগিব ল্যান্ড টু কোনটো ডিস্ট্ৰিক্টত আছে সাৰ্কেল টু কি ল্যান্ড মানে মাটিটো আপোনাৰ আৰবান এৰিয়াত আছে নে ৰুৰেলত আছে এই গোটেইখিনি তথ্য দিব লাগিব চাওক বন্ধুসকল প্ৰথমতে ইয়াতে মই ক্লিক কৰিলো কোনটো ডিস্ট্ৰিক্ট সাপোজ মই ক্লিক এটা যিকোনো ডিস্ট্ৰিক্ট চুজ কৰি ললো সাপোজ গোৱালপাৰা নেক্সট সাপোজ এটা সাৰ্কেল চুজ কৰি ললো মাটিয়া এতিয়া আপুনি সিলেক্ট কৰিব লাগিব কোনটো ভিলেজৰ অধীনত আছে তাৰ আগতে আপুনি সিলেক্ট কৰিব লাগিব মাটিটো আৰবান নে ৰুৰেল এৰিয়াত আছে সাপোজ এটো ৰুৰেল বুলি মই ক্লিক কৰিলো ইয়াৰ পিছত সাপোজ যিকোনো এটা ভিলেজ মই চুজ কৰিম সাপোজ ইয়াৰ পৰা মই এটা ভিলেজ চুজ কৰি ললো ভিলেজটো চুজ কৰাৰ পিছত আপুনি ভিলেজৰ দাগ নাম্বাৰ এটা দিব লাগিব চাব পাৰিছে দাগ নাম্বাৰৰ ওপৰত এটা ষ্টাৰ মাৰ্ক আছে ষ্টাৰ মাৰ্ক থকা যিখিনি ঠাই আছে এইখিনি আপুনি পূৰণ কৰিব লাগিব চাওক এতিয়া মই এটা যিকোনো এটা দাগ নাম্বাৰ দিম দাগ নাম্বাৰটো ভ্যালিড হ'ব লাগিব সাপোজ দাগ নাম্বাৰটো মই দিলো দাগ নাম্বাৰটো দিয়াৰ পিছত চাব পাৰিছে এটো দাগত কিমান মাটি আছে ইয়াতে চাব পাৰিছে আপুনি চাব পাৰিছে কিমান দাগ আছে ইয়াতে 2 কঠা 4 লেছা মাটি আছে নেক্সট আপুনি নেক্সট ক্লিক কৰিব লাগিব নেক্সট ক্লিক কৰাৰ পিছত আপুনি চাব পাৰিছে ইয়াতে কি আহিছে এপ্লিকেন্ট ডিটেইলছ কোনে এপ্লাই কৰিছে ইয়াতে সিলেক্ট নেম নামটো সিলেক্ট কৰিব লাগিব এটো অধীনত যিখিনি নাম আছে অটোমেটিক্যালি আহিব তাৰে পৰা আপুনি আপোনাৰ যেটো নাম হেতু সিলেক্ট কৰিব লাগিব নেক্সট টু নাম আহিব আপোনাৰ ইংলিশত নামটো লিখিব দিব ইংলিশত আপুনি এপ্লিকেন্টৰ নামটো লিখিব লাগিব ইংলিশত এপ্লিকেন্টৰ নাম লিখাৰ পিছত আপুনি নেক্সট চাব পাৰিছে কি আছে পিতাৰ নাম মানে দেউতাৰ নামটো অসমীয়াত অটোমেটিক্যালি আছে আপুনি ইয়াতে কি কৰিব লাগিব ইংলিশতো সেম নামটো আপুনি লিখিব লাগিব তাৰ পিছত আপুনি লিখিব লাগিব চাব পাৰিছে আপুনি কি আছে তাৰ পিছত পিতাৰ নাম তাৰ পিছত আপুনি লিখিব লাগিব জেন্ডাৰ মেল ফিমেল নে কি হয় হেতু দিব লাগিব তাৰ পিছত আছে আপোনাৰ ডেট অফ বাৰ্থৰ ঠাইত আপোনাৰ জন্মৰ তাৰিখটো দিব লাগিব জন্মৰ তাৰিখ দিয়াৰ পিছত আপোনাৰ নেক্সট যেটো পইণ্ট আছে হেতু হল এড্ৰেছ আপোনাৰ কোনটো এড্ৰেছ হয় যেটো এড্ৰেছ আপোনাৰ আছে ডকুমেন্টছত অলৰেডি হেই এড্ৰেছটো আপুনি ইয়াতে দিব লাগিব এড্ৰেছটো দিয়াৰ পিছত নেক্সট অপচনটো হল আপোনাৰ মোবাইল নাম্বাৰটো অটোমেটিক্যালি অলৰেডি দিয়া গৈছিল যেতিয়া আমি এপ্লাই কৰাৰ ষ্টাৰ্ট কৰিছিলো তেতিয়া মোবাইল নাম্বাৰটো দিছিলো এই কাৰণে মোবাইল নাম্বাৰটো ইয়াতে অটোমেটিক্যালি আহিছে এতিয়া চাব পাৰিছে এড্ৰেছখিনি দিয়াৰ পিছত আপোনাৰ নেক্সটটো আপুনি ফিল আপ কৰিব লাগিব নিউ ক্লাসিফিকেশন ডিটেইলছ মানে আপোনাৰ ধৰি লওক আপোনাৰ আগৰ মাটিত ডখৰ কোনটো ক্লাছত আছিল আৰু এতিয়া আপুনি
কোনটো ক্লাছত ৰিক্লাছিফিকেশ্যন কৰিব খুজিছে ইজ এগ্ৰিকালচাৰেল লেণ্ড আপোনাৰ মাটিডোখৰ এগ্ৰিকালচাৰেল লেণ্ড হয়নে ইয়েছ অৰ নো ইয়াতে যদি হয় আপুনি ইয়েছ দিব যদি নহয় নো দিব তাৰপিছত আপুনি ইয়াতে লিখা আছে কোনটো বছৰৰ পৰা এটো আপুনি ইউজ কৰি আছে এটো আপুনি যেতিয়াৰ পৰা ইউজ কৰি আছে হেতু আপুনি দিব লাগিব ইয়াতে সাপোজ মই 2001 দিলো নেক্সট আপুনি চাব পাৰিছে ওল্ড ক্লাছিফিকেশ্যন মানে পুৰণি যেটো আপোনাৰ মাটিৰ হে আছিল হেতু কি আছিল ফৰিং আছিল এটা নিউ ক্লাছিফিকেশ্যন কি দিম মই সাপোজ বেপাৰৰ ঠাই তাৰ মানে বিজনেস প্লেস বেপাৰৰ ঠাই ক্লিক কৰাৰ পিছত আপুনি নেক্সটত ক্লিক কৰিব লাগিব এয়া চাওক নেক্সটত ক্লিক কৰাৰ পিছত কি আহিছে ডকুমেন্টস মানে ইয়াতে আপলোড ডকুমেন্টস মই আপলোড কৰিব লাগে কি আপলোড কৰিব লাগিব খাজনাৰ ৰচিদ যেটো আপুনি মাটিৰ খাজনা দিয়া হৈছে ৰেভিনিউ ৰিসিপ্টটো ইয়াতে চুজ কৰিব লাগিব আৰু মনত ৰাখিব এই সাইজটো ফাইলৰ সাইজটো ম্যাক্সিমাম 2 MB হ'ব পাৰিব এ চাব পাৰিছে মই ল্যান্ড ৰেভিনিউ ৰিসিপ্টটো দিলো দিয়াৰ পিছত মই নেক্সট ক্লিক কৰিলো হয় কিছু সময়ৰ পিছত আপুনি চাব পাৰিছে এই বস্তুটো আপোনাৰ আপলোড হৈছে আপলোড হোৱাৰ পিছত আপোনাৰ ৰিভিউ আৰু সাবমিটৰ অপশনটো আমাক লৈ যাব এয়া চাব পাৰিছে আপুনি ৰিভিউ আৰু সাবমিট অপশনত আমি আহিছো ইয়াতে কি আছে যিখিনি আমি ইনফৰমেশন এতিয়ালৈকে ইয়াতে আপলোড কৰিলো সেই ইনফৰমেশনখিনি ইয়াতে আছে যেনেকুৱা ডিস্ট্ৰিক্ট নেম সাৰ্কেল নেম ভিলেজ নেম দাগ নাম্বাৰ টোটাল এৰিয়া এপ্লিকেন্ট ডিটেইলছ তাৰ মানে আপোনাৰ ইংলিশত কি নাম আছিল অসমীয়াত কি নাম আছে আৰু আপোনাৰ জন্মৰ তাৰিখ আৰু এড্ৰেছ মোবাইল নাম্বাৰ এই গোটেইখিনি তথ্য আছে লগতে আপোনাৰ কি আছে নিউ ক্লাছিফিকেশ্যন ডিটেইলছ মানে নতুন যেটো আমি ৰিক্লাছিফিকেশ্যন কৰিলো হেতুৰ ডিটেইলছও আছে ইয়াতে হেতু ডিটেইলছৰ পিছত আপুনি সাপোজ এতিয়া ফাইনালি জমা কৰিব কাৰণে কি কৰিব লাগিব ইয়াতে I hereby declared এটুত ক্লিক কৰিব লাগিব আৰু ফিনিশত ক্লিক কৰিব লাগিব ফিনিশত যেতিয়া আপুনি ক্লিক কৰিব আপোনাৰ মানে কি হল এপ্লিকেশন প্ৰসেসটো হৈ গল মানে আপুনি সাকসেসফুলি আপোনাৰ ল্যান্ড ৰিক্লাছিফিকেশ্যন মানে জমিৰ পুনৰ শ্ৰেণীকৰণ আপুনি শুদ্ধমতে সাকসেসফুলি আপুনি জমা কৰিলে জমা কৰাৰ পিছত আপোনাৰ এনেকুৱা এটা একনলেজমেন্ট ৰিসিভ আহিব একনলেজমেন্ট ৰিসিপ্টত আপোনাৰ কি থাকিব এটা এপ্লিকেশন আইডি থাকিব যিটোৰ সহায়ত আপুনি পৰৱৰ্তী যিকোনো ফাইল ট্ৰেক কৰিব পাৰিব যে আপোনাৰ ফাইলটো ক'ত আছে বা আপোনাৰ ফাইলটো হল নে নাই ইয়াতে আপোনাৰ গোটেই ডিটেইলছটো থাকিব কিহৰ কাৰণে কৰিছে ইয়া চাব পাৰিছে ৰিক্লাছিফিকেশ্যন বুলি লিখা আছে আৰু লগতে কি লিখা আছে আপুনি চাব পাৰিছে ফাইল নাম্বাৰটো এটো ফাইল নাম্বাৰ আছে এটো এটা আপোনাৰ কম্পিউটাৰ জেনাৰেটেড ফাইল হয় সো ইয়াতে আপোনাৰ সাইনৰ কোনো দৰকাৰ নাই বন্ধুসকল আশা কৰো আপোনালোকে ভিডিওটো চাই ভাল পাইছে এনেকৈ আপোনালোকে মোবাইল বা ল্যাপটপৰ পৰা নিজৰ জমি নিজৰ মাটি ৰিক্লাছিফিকেশ্যন মানে পুনৰ শ্ৰেণীকৰণ আপুনি কৰিব পাৰিব সকল ভিডিওটো যদি ভাল লাগিছে আপোনালোকে শেয়াৰ কৰিব লাইক কৰিব আৰু চেনেলটোক যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ ফৰ ওয়াচিং দা ভিডিও